Hello everyone, Assamese slet NET Assamese YouTube channel লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আলোচনা কৰিম অসমীয়া বিষয়ৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ 2017 কিয়নো আগন্তুক নেট স্লেট এক্সামত PYQ বহুত সহায় কৰে। ভিডিঅ'টো শেষলৈ চালে উপকৃত হ'ব বুলি আশা ৰাখিলো। ইয়াতে 75টা কোৱেশ্চন আছে। মই প্ৰশ্ন আৰু উত্তৰটো কৈ যাম, কিন্তু আপোনালোকে গোটেই অপচন কেইটা লগতে চাই যাব কাৰণ অপচন কেইটাই বেলেগ উত্তৰ কৰাত সহায় কৰিব পাৰে। Question number 1, পোৱালি হাতীৰে সুৰ হেইনো কথা শুনি কাচন কুঁৱৰীয়ে তললৈ কৰিলে মোৰ। উদ্ধিত গীত ফাঁকি কোনবিধৰ গীত? ইয়াতে উত্তৰটো হ'ব ফুলকোঁৱৰৰ গীত। Question number 2, আহে সামাজিক লোক সামো যা কহব তাকে দেখ শুন চিৰন্তৰে হৰিবল হৰিবল ইয়াৰ ভাষা হ'ল, উত্তৰ হ'ব ব্ৰজাৱলী ভাষা। Question number 3, অসমীয়া লিপিৰ স্পষ্ট নিদৰ্শন পোৱা প্ৰথম লিপিখন হ'ল, ইয়াতে উত্তৰ হ'ব কানাই বৰশী বোৱা শিলালিপি। Question number 4, থাই-চীন শাখাৰ অসমত পোৱা ভাষা কেইটামান হ'ল, ইয়াতে উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 তুৰুং আইতন খামিয়াং খামতি। Question number 5, হৰিবৰ বিপ্ৰৰ বুব্ৰবাহনৰ যুদ্ধত কোন ঠাইৰ বিৱৰণ আছে? ইয়াতে উত্তৰ হ'ব মণিপুৰৰ বিৱৰণ আছে। Question number 6, যাত্ৰিকৰ যাত্ৰা গ্ৰন্থৰ অনুবাদকজন হ'ল, উত্তৰ হ'ব নাথান ব্ৰাউন। Question number 7, ৰংমনৰ সাধু শীৰ্ষক শিশু গ্ৰন্থখনৰ ৰচক হ'ল, উত্তৰ হ'ব লীলা গগৈ। Question number 8, যাৰ অন্ত নাই যি গোচৰ তৰে, যাৰ হাত আঁঠুৰ তলত পৰে, যি পৰৰ ঠাইত বাস কৰে। ইয়াতে উক্ত কথাখিনি এটা এটা শব্দত প্ৰকাশ কৰিব পৰা শব্দ চাৰিটা যথাক্ৰমে হ'ল, ইয়াতে উত্তৰটো হ'ব অনন্ত, গোচৰীয়া, আজানুলম্বিত আৰু প্ৰবাসী। Question number 9, এবেলাৰ নাটকৰ নাট্যকাৰ হ'ল বিৰিঞ্চি কুমাৰ বৰুৱা, অপশ্যন নম্বৰ 2। Question number 10, ৰদ জিকিমিকি কবিতা পুথিৰ কবি হ'ল, উত্তৰ হ'ব কেশৱ মহন্ত। Question number 11, অনুপমা অৰুণা কুসুম ইত্যাদি শীৰ্ষক উপন্যাসখনৰ প্ৰণেতা হ'ল, উত্তৰ হ'ব প্ৰবীণা শইকীয়া। Question number 12, মহেশ্বৰ নেওগৰ শ্ৰী শ্ৰী শংকৰদেৱ গ্ৰন্থখন প্ৰকাশিত হয়, অপশ্যন নম্বৰ 3 1960। Question number 13, দেউৰী জনগোষ্ঠীৰ লগত সম্পৰ্কিত শব্দকেইটা হ'ল, ইয়াতে উত্তৰ হ'ব অপশ্যন নম্বৰ 3 দ্বিবংগীয়া, বৰগয়া, টেঙাপনীয়া আৰু পাতৰগয়া। Question number 14, সোণালী ৰূপালী মাছ, নীলা বেঙুনীয়া মাছ, উজ্জ্বল হীৰাৰ ছটা অযুত অৰ্বুত মাছ, কামনা ৰঙীন সাগৰ দুধাৰ কৰা ক্ষতি ক্ষুৰধাৰ হে দুৰ্বাৰ। উক্ত কবিতা ফাঁকিৰ কবি হ'ল, উত্তৰ হ'ব ইয়াতে মহিম বৰা। Question number 15, আছে ৰাজহংসসমূহে ৰঞ্জী, লীলায়ে মৃণাল ভুজে উভঞ্জী, পাৰে পাৰিজাত মলয়া বাও, যতকৈ তেজসু ললিত ৰাও। উক্ত কবিতা ফাঁকিৰ ছন্দটো হ'ল, ইয়াতে অপশ্যন নম্বৰ 1 ছবি। Question number 16, ফাৰকান্তি উৎসৱ হ'ল, উত্তৰ হ'ব মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান। Question number 17, সমস্ত ৰসক কোনে জানিবাক পাৰে, বকিচক উৰৈ যেন পখা অনুহাৰে, কবিহৰ নিবন্ধই লোক ব্যৱহাৰে, কত নিজ কত লম্বা কথা অনুহাৰে, দৈৱবাণী নুহি ইটো লৌকিকে কথা, এতেকে ইহাৰ দুখ নলৈবা সৰ্বথা। উক্ত পদটিৰ কবিজন হ'ল, অপশ্যন নম্বৰ 3 শ্ৰীধৰ কন্দলী। Question number 18, জোকাৰি পিন্ধিলে গুম চেঙৰ চোলাঠি, মাজত বাখৰামি কৰা কঁকালত মাৰিলে জৰধৰ টঙালি, দেখিলে জিলমিল কৰা। উক্ত গীত ফাঁকি কোনবিধ গীতৰ অন্তৰ্গত? উত্তৰ হ'ব বৰফুকনৰ গীত। Question number 19, কানাই বৰশী বোৱা শিলালিপিৰ সময় হ'ল, ইয়াতে উত্তৰ হ'ব খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকা। Question number 20, কোনোবা জোনাক নিশা জুৰিৰ পাৰত তুমি আৰু মই, বুকুত মৰুৰ তৃষ্ণা। উক্ত পংক্তিটিৰ ভাৱ অধিক অৰ্থব কৰিবৰ ব্যৱহাৰ কৰা প্ৰতীক দুটি হ'ল, উত্তৰ হ'ব জোনাক নিশা আৰু জুৰিৰ পাৰ। Question number 21 পৰা 30 লৈকে প্ৰতিটো প্ৰশ্নৰ 4টাকৈ বিকল্প দিয়া আছে, কিন্তু ইয়াত যিকোনো দুটা বিকল্পহে শুদ্ধ হ'ব আৰু সেই শুদ্ধ বিকল্পটো আমি বাচিব লাগে। এতিয়া চাওক Question number 21, একেধাৰে কবি আৰু উপন্যাসিক আছিল, ইয়াতে শুদ্ধ বিকল্পটো হ'ব অপশ্যন নম্বৰ 1 আৰু 3 নৱকান্ত বৰুৱা আৰু হৈছে ইয়াতে মহিম বৰা। Question number 22, সাহিত্য একাডেমী বঁটা প্ৰাপক দুগৰাকী লেখিকা হ'ল, ইয়াতে শুদ্ধ বিকল্পটো হ'ব অপশ্যন নম্বৰ 1 অনিমা দত্ত আৰু প্ৰবীণা শইকীয়া। Question number 23, ব্যৱহাৰিক জ্ঞান সম্পৰ্কীয় দুখন গ্ৰন্থ হ'ল, ইয়াতে শ্ৰী হস্ত মুক্তাৱলী আৰু নীতি লতাকুৰ, অৰ্থাৎ অপশ্যন নম্বৰ 1 আৰু 2। Question number 24 চাব, উষা পৰিণয় আৰু সাবিত্ৰী উপাখ্যান পুথি দুখনৰ কবি দুজন হ'ল,
শুদ্ধ বিকল্পটো হ'ব ইয়াতে পীতাম্বৰ কবি আৰু ৰাম সৰস্বতী। এতিয়া কুৱেশ্যন নম্বৰ 25, কোন দুটা কৃষি উৎসৱ নহয়? ইয়াতে হ'ব অপশ্যন নম্বৰ 2 আৰু 3, চমাংকান আৰু ফৰালুং। কুৱেশ্যন নম্বৰ 26, তলৰ কোন দুবিধ স্থাপত্য নহয়? ইয়াতে শুদ্ধ বিকল্পটো হ'ব মৈদাম আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ। কুৱেশ্যন নম্বৰ 27, তলত দিয়া কোন দুটা শব্দ বড়ো ভাষাৰ পৰা অহা শব্দ? ইয়াতে শুদ্ধ বিকল্পটো হ'ব লাও পানী আৰু শিলিখা। কুৱেশ্যন নম্বৰ 28, তলত দিয়া কোন দুখন নাটক পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা? শুদ্ধ বিকল্পটো হ'ব গাঁওবুঢ়া আৰু গদাধৰ। কুৱেশ্যন নম্বৰ 29, তলৰ অলংকাৰবোৰৰ কোন দুবিধ ডিঙিত নিপিন্ধে? ইয়াতে শুদ্ধ বিকল্পটো হ'ব থুৰীয়া আৰু উজন্তি। জোনবিৰি আৰু দুগদুগী ডিঙিত পিন্ধা অলংকাৰ। কুৱেশ্যন নম্বৰ 30, তলত দিয়া কোন দুখন কবিতা পুথি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা? ইয়াতে শুদ্ধ বিকল্প হ'ব 1 and 2, বেদনাৰ উল্কা আৰু অনুভূতি। কুৱেশ্যন নম্বৰ 31 পৰা 35লৈকে আপোনালোকে 4টা বিকল্পই চাব লাগিব, কাৰণ 4টা নাচালে আপোনালোকে গম নাপাব ভালকৈ যে ইয়াত কেনেকৈ শুদ্ধ উত্তৰটো বাছনি কৰা হৈছে। গতিকে আপোনালোকে অলপ ভিডিঅ'টো প'জ কৰি 4টা বিকল্প প্ৰথমতে চাই ল'ব ভালদৰে। কুৱেশ্যন নম্বৰ 31, স্বৰধ্বনিসমূহক অনিয়তাগৃষ্ট ধ্বনি বুলি কোৱাৰ মূল কাৰণ হ'ল? ইয়াতে অপশ্যন নম্বৰ 4 শুদ্ধ উত্তৰ হৈ যাব। স্বৰধ্বনিসমূহ ব্যঞ্জনৰ লগত যোগ হৈ থাকে। কুৱেশ্যন নম্বৰ 32, অসমৰ মানুহৰ সাধাৰণ আকৃতি প্ৰকৃতি মংগলীয় কাৰণ? ইয়াতে শুদ্ধ উত্তৰটো হৈ যাব যোৱা কেইবাহাজাৰো বছৰ ধৰি আৰু ঘাইকৈ আহোম যুগত হোৱা জাতিগত সমন্বয়ে সকলো জাতিৰ ওপৰতে আৱশ্যিক আৰু মংগলীয় তেজৰ প্ৰভাৱ পেলাইছে। কুৱেশ্যন নম্বৰ 33, পৰশু কুঠাৰ খান পাৰিয়া কাণ্ডত ভয়কৰ ধনুখান ধৰিয়া হাতত ৰাজাৰ সেনাৰ মাজে ভৈলা উপগত উক্ত পদভাষীত পুনৰাবক্ত পদাভাস অলংকাৰ পোৱা যায় কাৰণ? ইয়াতে শুদ্ধ উত্তৰটো হ'ব যে দুটা একে অৰ্থৰ শব্দ ওচৰা ওচৰিকৈ ব্যৱহাৰ কৰি সুকীয়া অৰ্থ প্ৰকাশ কৰিছে। কুৱেশ্যন নম্বৰ 34, বৰদোৱা নাম গ্ৰাম শস্যে মৎস্যে অনুপম লৌহিত্যৰ জলে অনুকূল ভৈলা সেই গ্ৰামেশ্বৰ যাৰ নাম ৰাজধৰ কায়স্থ কুলৰ পদ্মফুল উক্ত কাব্যভাষী দীৰ্ঘ ত্ৰিপদী ছন্দৰ কাৰণ? ইয়াতে ধ্বনিবিন্যাস দিয়া হৈছে, আপোনালোকে বিচাৰি উলিয়াব লাগিব কিমান ধ্বনিবিন্যাস। ইয়াতে শুদ্ধ উত্তৰটো হৈ যাব ইয়াৰ ধ্বনিবিন্যাস হ'ল 8+8+10। কুৱেশ্যন নম্বৰ 35, অসমীয়া ভাষাৰ পুৰুষবাচক সৰ্বনামৰ লগত ক্ৰিয়াৰূপৰ সম্পৰ্ক আছে কাৰণ? ইয়াতে শুদ্ধ উত্তৰটো হৈ যাব ক্ৰিয়াৰূপৰ অন্তত থকা প্ৰত্যয়ে পুৰুষ নিৰ্দেশ কৰে। কুৱেশ্যন নম্বৰ 36 পৰা 40লৈকে আমাক উক্তি আৰু যুক্তি হিচাপে দিয়া আছে। ইয়াতে আমি উক্তিটো শুদ্ধ নে অশুদ্ধ আৰু যুক্তিটোৰ লগত মিলিছে নে মিলা নাই সেইবিলাক বিচাৰ কৰিব লাগিব। এতিয়া চাওক কুৱেশ্যন নম্বৰ 36, উক্তি দিয়া আছে যুদ্ধৰ পিছত অসমীয়া সাহিত্যই নতুন গজালি মেলিবলগীয়া হ'ল আৰু যুক্তি আছে যুদ্ধই অসমীয়া সাহিত্যৰ গতি প্ৰকৃতিক এক নতুন মাত্ৰা প্ৰদান কৰিলে। শুদ্ধ উত্তৰটো হ'ব যে উক্তি অশুদ্ধ কিন্তু যুক্তি শুদ্ধ। কুৱেশ্যন নম্বৰ 37, বেজবৰুৱাৰ পৈণত কলমে জোনাকী যুগতে যি সাধুকথা সাহিত্যৰ বাট মুকলি কৰিছিল পিছলৈ সেই বাটি দিয়েই আগবাঢ়ি আহিছিল অন্যান্য সাহিত্যিকসকলো। আৰু যুক্তি দিয়া আছে সাধুকথাবোৰে সকলোকে আকৃষ্ট কৰিছিল। ইয়াতে শুদ্ধ উত্তৰটো হ'ব উক্তি অশুদ্ধ কিন্তু যুক্তি শুদ্ধ। কুৱেশ্যন নম্বৰ 38, উক্তি অনুবাদৰ মাধ্যমেৰে দুটা সংস্কৃতিৰ মিলন হৈ এক সমন্বিত সংস্কৃতিৰ সৃষ্টি হয়। যুক্তি মানুহে অনুদিত সাহিত্যৰ যোগেদি উন্নত সংস্কৃতিৰ সৈতে পৰিচিত হৈ নিজৰ সংস্কৃতি চিন্তনৰ বিয়োগাত্মক দিশৰ পৰা মুক্ত হোৱাৰ প্ৰয়াস কৰিব পাৰে। ইয়াতে শুদ্ধ বিকল্পটো হ'ব উক্তি শুদ্ধ আৰু যুক্তিও শুদ্ধ। অপশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 39, উক্তি সৃজনীমূলক সাহিত্য স্বাভাৱিকতে মনোধৰ্মী। যুক্তি দিয়া আছে লোকসাহিত্যৰ সৃষ্টিধৰ্মী অংশটোত আদিম জনসমাজৰ মানসিক জগতখনৰ স্পষ্ট প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। ইয়াতে শুদ্ধ বিকল্পটো হ'ব অপশ্যন নম্বৰ 4, উক্তি অশুদ্ধ কিন্তু যুক্তি শুদ্ধ। কুৱেশ্যন নম্বৰ 40, উক্তি হৰবৃত্ত ছন্দৰীতিৰ অৱস্থান নিৰ্বিশেষে যুগ্ম ধ্বনি সচৰাচৰ সংশ্লিষ্ট ৰূপত উচ্চাৰিত হয়। যুক্তি হৰবৃত্ত ছন্দত শব্দৰ অৱস্থান নিৰ্বিশেষে যুগ্মধ্বনি
বিশ্লিষ্ট আৰু সেয়ে মাত্ৰা সংস্থাপনৰ দৃষ্টিকোণৰ পৰা এই ৰীতি আটাইতকৈ বেছি পৰিষ্কাৰ আৰু সহজ। ইয়াতে শুদ্ধ বিকল্পটো হ'ব অপশ্যন নম্বৰ 4 উক্তি শুদ্ধ আৰু যুক্তি শুদ্ধ। এতিয়া 41 পৰা 55 লৈকে আমাক ক্ৰম অনুসৰি সজাব লাগিব। 41 কুৱেশ্যন নম্বৰ 41 জ্যেষ্ঠতাৰ আধাৰত সজাব দিছে। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 প্ৰথম হ'ব বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, কেশৱানন্দ দেৱ গোস্বামী, শৈলেন ভৰালী। কুৱেশ্যন নম্বৰ 42 তলৰ আলোচনীকেইখন প্ৰথম প্ৰকাশৰ চনৰ আধাৰত সজোৱা। ইয়াতে শুদ্ধ বিকল্পটো হ'ব অপশ্যন নম্বৰ 2 অৰ্থাৎ বিজুলী, উষা, আবাহন আৰু মণিদ্বীপ। কুৱেশ্যন নম্বৰ 43 সময় অনুসৰি সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 উমাচল শিলালিপি। তাৰপিছত হ'ব এইফালে ভাস্কৰ বৰ্মাৰ টুবি তাম্ৰশাসন, বনমাল বৰমাদেৱৰ পৰ্বতীয়া তাম্ৰশাসন আৰু হ'ব ধৰ্মপালৰ পুষ্পভদ্ৰাৰ তাম্ৰশাসন। কুৱেশ্যন নম্বৰ 44 জ্যেষ্ঠতাৰ আধাৰত সজোৱা। কুৱেশ্যন নম্বৰ 44 জ্যেষ্ঠতাৰ আধাৰত সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 হেম সৰস্বতী, দুৰ্গা বৰকায়স্থ, ৰাম সৰস্বতী, ৰুচিনাথ কন্দলী। কুৱেশ্যন নম্বৰ 45 প্ৰকাশৰ চন অনুসৰি সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অসমীয়া ভাষা আৰু সংস্কৃতি, অসমীয়া ভাষাৰ ৰূপকথা, অসমৰ ভাষা আৰু অসমীয়া ভাষাৰ ৰূপতত্ত্ব। কুৱেশ্যন নম্বৰ 46 জ্যেষ্ঠতাৰ আধাৰত সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 অৰ্থাৎ ৰজনীকান্ত বৰদলৈ, হিতেশ ডেকা, নিৰুপমা বৰগোহাঁই, মামণি ৰয়ছম গোস্বামী। কুৱেশ্যন নম্বৰ 47 জ্যেষ্ঠতাৰ আধাৰত সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, ডিম্বেশ্বৰ নেওগ আৰু গণেশ চন্দ্ৰ গগৈ। কুৱেশ্যন নম্বৰ 48 প্ৰথম প্ৰকাশৰ চন অনুসৰি সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব বহল ব্যাকৰণ, অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব, শুদ্ধ অসমীয়া, নিকা অসমীয়া ভাষা। কুৱেশ্যন নম্বৰ 49 জ্যেষ্ঠতাৰ আধাৰত সজোৱা। ইয়াতে শুদ্ধ বিকল্পটো হ'ব ৰাম সৰস্বতী, ৰুচিনাথ কন্দলী, হৰকান্ত বৰুৱা, গুণাভিৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 50 প্ৰকাশৰ চন অনুসৰি সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব মাটিৰ চাকি, সুৰজমুখীৰ স্বপ্ন, অঘৰী আত্মাৰ কাহিনী আৰু ধন্য নৰ তনু ভাল। কুৱেশ্যন নম্বৰ 51 জ্যেষ্ঠতাৰ আধাৰত সজোৱা। ইয়াতে শুদ্ধ উত্তৰকেইটা হ'ব যতীন্দ্ৰনাথ দুৱৰা, সত্যেন্দ্ৰনাথ শৰ্মা, মহেন্দ্ৰ বৰা আৰু শিৱনাথ বৰ্মন। কুৱেশ্যন নম্বৰ 52 প্ৰথম প্ৰকাশৰ আধাৰত সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব সাহিত্যৰ সাজ, আধুনিক সাহিত্য, অসমীয়া কবিতাৰ ছন্দ, সাহিত্য বিদ্যা পৰিক্ৰমা। কুৱেশ্যন নম্বৰ 53 জ্যেষ্ঠতাৰ ভিত্তিত সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অনন্ত কন্দলী, ৰামচৰণ ঠাকুৰ, ৰঘুনাথ মহন্ত, ধুতিৰাম হাজৰিকা। কুৱেশ্যন নম্বৰ 54 শতিকা অনুযায়ী ক্ৰম নিৰ্ণয় কৰি সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব ভট্টদেৱ, ৰাম সৰস্বতী, কবিৰাজ চক্ৰৱৰ্তী, কাশীনাথ তামুলী ফুকন। কুৱেশ্যন নম্বৰ 55 প্ৰকাশৰ চন অনুসৰি সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব জীৱনৰ বাটত, ডাৱৰ আৰু নাই, শুৱলা বল্লৰী। এতিয়া হওক কুৱেশ্যন নম্বৰ 56 পৰা 70 ক স্তম্ভৰ পৰা খ স্তম্ভ মিলাব লাগে। মই ভাবোঁ নেট বা স্লেট যিয়ে নহওক তাতে ক স্তম্ভ আৰু খ স্তম্ভ মিলোৱাটো অতি সহজ হৈ পৰে, কিয়নো এটা অপশ্যন যদি আপুনি ওলাব পাৰে তেতিয়াহ'লে বাকীকেইটা ওলোৱা অতি সহজ হৈ পৰে কিছু ক্ষেত্ৰত। গতিকে চাওক কুৱেশ্যনকেইটা। কুৱেশ্যন নম্বৰ 56 দিয়া আছে অসমীয়া লোক সাহিত্যৰ ৰূপকথা। ইয়াতে ৰূপকথা নহয়, ৰূপৰেখা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব লীলা গগৈ। তাৰপিছত আছে অসমীয়া উপন্যাসৰ ভূমিকা, এইটো হ'ব সত্যেন্দ্ৰনাথ শৰ্মা, যিটো অপশ্যন এত দিয়া আছে। আৰু ইয়াতে দিয়া আছে অসমীয়া ৰামায়ণী সাহিত্য, এইটো হ'ব উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। আৰু অপশ্যন ডিত দিয়া আছে অসমীয়া কথা সাহিত্য, এইটোৰ লগত মিলি আছে আমাৰ বিৰিঞ্চি কুমাৰ বৰুৱা।
কুৱেশ্যন নম্বৰ 56 চাব পাৰে। ইয়াতে দিয়া আছে ক স্তম্ভ আৰু খ স্তম্ভ দুটা। মোৱাত জু এইটো হ'ব মিলিব আপোনালোকৰ অপশ্যন নম্বৰ 2 আও নগা আৰু পুলকুট এইটো মিলি আছে মিজো, জহং, কাৰ্বি আৰু চাৰুল হৈছে চাহ জনগোষ্ঠী। কুৱেশ্যন নম্বৰ 58 ক স্তম্ভ আৰু খ স্তম্ভ দিয়া আছে। ইয়াতে মিলাব লাগিব আলুভাদু, কুলমুণ্ডা, নুডুকা, মালয়, হোজা, খাচী, গাহৰি, বড়ো। কুৱেশ্যন নম্বৰ 59 হাচিয়া ৰাধিকা ৰাণী এইটোৰ লগত মিলিব অপশ্যন 2 য'ত দিয়া আছে আপোনালোকৰ ঝুনা। তাৰপিছত ক স্তম্ভৰ বি দিয়া আছে তোৰ মাও বুঢ়ী পৰমা সুন্দৰী বুলন্ত মুৰাৰী নাহি কৰা চুৰি। ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ 8 দিয়া আছে কুসুম মালা। অপশ্যন চি জিলিকা পাখিৰে হাঁহে ৰবিৰ কিৰণ, জিলিকা পখিলা নাচি ফুৰে অগণন। ইয়াতে শুদ্ধটো হ'ব পয়াৰ আৰু প্ৰীতি লহৰী শান্তিৰ আজলি বিশ্বক কৰিছে দান, লবিলে চেতনা নীৰৱ প্ৰকৃতি ধৰিছে সুৱধি দান। ইয়াতে হ'ব শুদ্ধ উত্তৰটো হ'ব দুলৰী। কুৱেশ্যন নম্বৰ 60 চামুগৰীয়া মিচিং, আৱৰক, দেউৰী, চাইফা আহোম, বিবাৰ বড়ো। কুৱেশ্যন নম্বৰ 61 ডবুৰ, মিচিং, ৰিকখন, আহোম, মপিন আদি জমাংকান কাৰ্বি। কুৱেশ্যন নম্বৰ 62 তেওঁক মই যোৱাগৈ দেখিছিলোঁ বেলি, লহিয়াৰ বৰত পথাৰৰ বকি আদি। নিৰ্মল প্ৰভা বৰদলৈ ইয়াত মানুহ নাই অকলে অকলে মই এন্দাৰ বাটত এইটো হ'ব নৱকান্ত বৰুৱা। উজাগৰ ৰাতি সপোন দেখিছোঁ মই ফুল আলুহুৱা তোমাৰ মুখত হীৰেণ ভট্টাচাৰ্য। আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে ধাৱনি ঢাকিলে আঘোণৰ কুঁৱলীতে সেউতি হেৰালে কেশৱ মহন্ত। কুৱেশ্যন নম্বৰ 63 ভাষা বিজ্ঞানৰ ভূমিকা ৰমেশ পাঠক, আধুনিক ভাষা বিজ্ঞানৰ পৰিচয় ফণীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা, ভাষা বিজ্ঞান উপক্ৰমণিকা অপৰ্ণা কোঁৱৰ, ভাষা বিজ্ঞান হৈছে উপেন্দ্ৰনাথ গোস্বামী। কুৱেশ্যন নম্বৰ 64 তত্ত্বকথা লক্ষ্মীনাথ বেজবৰুৱা, আহোমৰ সূৰ্যকুমাৰ ভূঞা, সাহিত্য আৰু প্ৰেম বাণীকান্ত কাকতি আৰু পঞ্চপুষ্প তীৰ্থনাথ শৰ্মা। কুৱেশ্যন নম্বৰ 65 সোণৰ হোলেং পাৰ্বতী প্ৰসাদ বৰুৱা, প্ৰতিধ্বনি বিনন্দ চন্দ্ৰ বৰুৱা, ধোপাকলি হিতেশ্বৰ বৰবৰুৱা, ফুলৰ চানেকি পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নম্বৰ 66 ৰথাগৰা দেওশাল লাকুৱা, গাংমৌ ধান বিশ্বনাথ চাৰিআলি, বুঢ়া বুঢ়ী ধান শদিয়া, মৈদাম চৰাইদেউ। কুৱেশ্যন নম্বৰ 67 তেওঁৰ মুখেই পদুম। ইয়াতে শুদ্ধ উত্তৰটো হ'ব ৰূপক। তাৰপিছত চাওক পদুমৰ নিচিনা মুখ অপশ্ৰুতি, তেওঁৰ মুখখন উৎপ্ৰেক্ষা আৰু ইয়াতে উপমা বাকী থাকিল। গতিকে ইয়াতে কি আছে আমি চাওঁ এইখন মুখ নহয় এপা পদুমহে, গতিকে এইটো হ'ব কি উপমা। কুৱেশ্যন নম্বৰ 70 নহয় কুৱেশ্যন নম্বৰ 68 ইছিলো ইছু এইটো হ'ব কালবাচক, দেই পাই এইটো হ'ব সাৰ্থিক, জন খন টু এইটো নিৰ্দিষ্টবাচক প্ৰত্যয়, সুৰ এইটো ধনাত্মক। কুৱেশ্যন নম্বৰ 69 কামৰূপী এ ডাইলেক্ট অফ উপেন্দ্ৰনাথ গোস্বামী। অপশ্যন 4 ষ্টাডিজ অন চিনো তিব্বতান লেংগুৱেজ এইটো উত্তৰ হ'ব এছ.এন. গোস্বামী অৰ্থাৎ সত্যেন্দ্ৰনাথ গোস্বামী। অপশ্যন চি নাগামিজ দ্য লেংগুৱেজ অফ নাগালেণ্ড এইটো হ'ব বি.কে. বৰা অৰ্থাৎ ভীমকান্ত বৰা।
এন ইন্ট্ৰডাকশ্যন টু এছামিজ ফন'লজি, এইটোৰ উত্তৰ হ'ব গোলক চন্দ্ৰ গোস্বামী অৰ্থাৎ GC গোস্বামী। কুৱেশ্যন নম্বৰ 70, জালুকত গোবৰ, পানত মাটি, কলপুলি ৰুবা 3 বাৰ কাটি, এইটো হ'ব ডাকৰ বচন। অপশ্যন নম্বৰ 2, উৱা নিন্দে কোৱাই, পুঠি খলিকহে নিন্দে ভেৰ পিঠি মোৱাই, এইটো হ'ব যোজনা পতন্তৰ। পিচিনা গছ নিচিনে ফল, খান্দি মৰে বাঁহৰ তল, এইটো হ'ব ফকৰা। 3 তেৰ মধ্যে বাৰ, নদী যোগ ঘৰ, তাৰ পিছত লগাই ৰাম, পাৰ কৰি দিয়া ঘৰলি যাম, এইটো হ'ব আপোনালোকৰ সাঁথৰ, যোনটো অপশ্যন 1ত দিয়া আছে। এতিয়া কুৱেশ্যন নম্বৰ 71 পৰা 75 লৈকে 5টা কুৱেশ্যন দিয়া আছে, কিন্তু এই পেছেজটো পঢ়িব লাগিব। পঢ়ি কিনে আপোনালোকে উত্তৰ বিচাৰি উলিয়াব লাগিব। পেছেজটো মই ইয়াতে জুম কৰি দিছোঁ, আপোনালোকে এবাৰ পঢ়ি চাব, উত্তৰকেইটা ভালকৈ মিলাব পাৰে কি নাই চাওক এবাৰ। অসুবিধা হ'লে আপোনালোকে প'জ কৰি ল'ব পাৰে ভিডিঅ'টো। কুৱেশ্যন নম্বৰ 71, নাটকৰ ৰূপৰীতিত চকুত পৰা পৰিৱৰ্তন কেতিয়াৰ পৰা পৰিস্ফুট হৈছে? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, যুদ্ধৰ পিছত নতুন শিল্প চিন্তাৰ উন্মেষ ঘটাৰ লগে লগে নাটকৰ ৰীতিত চকুত পৰা পৰিৱৰ্তন পৰিস্ফুট হৈছে। কুৱেশ্যন নম্বৰ 72, সামাজিক বাস্তৱতাৰ প্ৰতি সজাগ হোৱাৰ অৰ্থ কেনেধৰণৰ? ইয়াতে শুদ্ধ উত্তৰটো হ'ব যে যুদ্ধৰ তিক্ত অভিজ্ঞতাৰে সিক্ত লেখকসকলক বাস্তৱ অভিমুখী কৰি সমাজক নতুনকৈ চোৱাৰ প্ৰৱণতা দিয়াৰ চেতনা। কুৱেশ্যন নম্বৰ 73, 40ৰ দশকটো আধুনিক অসমীয়া নাটকৰ ইতিহাসত কিয় যুগ সন্ধিখনৰ দশক? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, এহাতে ঔপনিৱেশিক শাসন আৰু আনহাতে ৰোমান্টিক যুগৰ অৱসানত অসমীয়া নাটকৰ পৰিৱৰ্তন সূচিত হোৱা বাবে 40ৰ দশকটো যুগ সন্ধিখনৰ দশক। কুৱেশ্যন নম্বৰ 74, স্বাধীনতা লাভৰ আগলৈকে নাটকৰ বিষয়বস্তু ইতিহাস আৰু পুৰাণৰ পৰা লোৱাৰ প্ৰধান কাৰণ কি আছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, পৰাধীনতাৰ শিকলিৰে শৃংখলিত জনসাধাৰণক দেশৰ প্ৰাচীন গৌৰৱ আৰু ঐতিহ্যৰ কথা সোঁৱৰাই জাতীয় চেতনাৰে উদ্বোধিত কৰাটোৱেই প্ৰধান কাৰণ আছিল। কুৱেশ্যন নম্বৰ 75, ইয়াতে কুৱেশ্যনটো দিয়া আছে 40ৰ দশকৰ অসমীয়া নাটকৰ বিশেষত্ব কি আছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, অৰ্থাৎ 40ৰ দশকৰ অসমীয়া নাটকৰ বিশেষত্ব আছিল বাস্তৱবাদ আৰু অংক সংকোচন। এতিয়া আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2017 জানুৱাৰী মাহৰ এইটো আলোচনা হৈ গ'ল গোটেই সম্পূৰ্ণ পেপাৰ, কিন্তু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।